তো নমস্কাৰ জনাইছোঁ পুনৰবাৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক। আমি আজিৰ সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ এটা লেচন আগবঢ়াবলৈ লৈছোঁ আৰু এই অৰ্থনীতিৰ লেচনটোৰ নাম হৈছে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। অৰ্থনীতিৰ মৌলিক বিষয়সমূহ বুলি কোৱাৰ লগে লগে ইয়াত আমি কেইটামান মূল পইণ্ট লৈছোঁ যে অৰ্থবিজ্ঞানৰ পৰিচয় আৰু গুৰুত্ব আৰু অৰ্থবিজ্ঞান শব্দটোৰ উৎপত্তি, অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা, এই সকলোবোৰ বস্তুকে আমি ইয়াত সামৰি ল'ব খুজিছোঁ। অৰ্থনীতিৰ মৌলিক বিষয়সমূহ, তোমালোকৰ ইয়াৰ আগত যিখন সমাজ অধ্যয়ন আছিলে, সমাজ অধ্যয়নত অৰ্থনীতি বিষয়টোৰ কিছু বস্তু আছিলে যদিও এইবাৰ ইয়াক সমাজ অধ্যয়নৰ পৰা সমাজ বিজ্ঞান নামেৰে নামাকৰণ কৰা হৈছে বিষয়টোৰ। অৱশ্যে কেইবাবছৰৰ আগতে কৰা হৈছে। সমাজ অধ্যয়ন আছিলে কি যে সমাজৰ বিষয়ে অধ্যয়ন কৰা বিষয়, সেইকাৰণে তাক সমাজ অধ্যয়ন নাম দিয়া হৈছিলে। কিন্তু এতিয়া তাক সমাজ বিজ্ঞানলৈ ৰূপান্তৰ কৰা হ'ল। কিয় তাক সমাজ বিজ্ঞানলৈ ৰূপান্তৰ কৰা হ'ল বা সমাজ বিজ্ঞান নাম দিয়া হ'ল? তো বিজ্ঞান শব্দটোৰ যদি আমি ভালদৰে চাওঁ, বিজ্ঞান শব্দটোৰ অৰ্থ হৈছে তাক কি কৰা, তাক বাস্তৱসন্মতভাৱে প্ৰমাণ সহকাৰে গ্ৰহণ কৰা যিটো অৱধাৰণা, সেয়া হ'ল বিজ্ঞান। তাক বাস্তৱ বা প্ৰমাণ সহকাৰে লেবৰেটৰীত টেষ্ট কৰি বা লেবৰেটৰীত তাক প্ৰুফ কৰি তাক একচেপ্ট কৰা হয়, সেয়া হ'ল বিজ্ঞান। কিন্তু সমাজ বিজ্ঞান কিয় হ'ল? যে সমাজত আমাৰ কিছুমান নীতি নিয়ম আছে বা কিছুমান অৱধাৰণা আছে, সমাজৰ কিছুমান ৰীতি আছে, সেইবোৰ বিজ্ঞান ভিত্তিৰ দৰেই হৈ আহিছে, অৰ্থাৎ সেইবিলাক তথ্য সহকাৰে প্ৰমাণ কৰিব পৰা অৱস্থালৈ আহিছে। গতিকে সেইকাৰণে এই বিষয়টোক সমাজ বিজ্ঞান নাম দিয়া হৈছে। তেতিয়াহ'লে আমি আলোচনা কৰি আছোঁ সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ বিষয়ে। তো সমাজ বিজ্ঞানত সৰ্বমুঠ 4টা অংশত ভাগ কৰি লোৱা হৈছে: ৰাজনীতি, অৰ্থনীতি, ভূগোল আৰু ইতিহাস বা বুৰঞ্জী। তো ইয়াৰে আমি অৰ্থনীতি বিষয়টো সমাজ বিজ্ঞানত কিয় আলোচনা কৰিবলগীয়া হৈছে? তো অৰ্থনীতি বিষয়টো সমাজ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। যেতিয়া অতীত কালত মানুহে টকা পইচাৰ ব্যৱহাৰ কৰা নাছিল, সেই সময়তো টকা পইচাৰ ব্যৱহাৰ নকৰাৰ সময়তো মানুহৰ অৰ্থনৈতিক বিষয় আছিল। অৰ্থাৎ বিনিময় প্ৰথাৰে মানুহে কি কৰিছিল, তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰী গোটাই লৈছিল আৰু সেই বিনিময় প্ৰথাটোৱে সেই সময়ৰ অৰ্থনীতিৰ মাধ্যম আছিল বা অৰ্থনীতিৰ বিষয় আছিল। কিন্তু কালক্ৰমত সময়ৰ পৰিৱৰ্তনৰ লগে লগে মুদ্ৰাৰ সৃষ্টি হ'ল আৰু বৰ্তমান আমি যি টকা বা যি কইনছ ব্যৱহাৰ কৰোঁ, এইবিলাক সৃষ্টি হ'ল আৰু যি সমাজৰ অৰ্থনৈতিক দিশটো য'ত আলোচনা কৰা হয় তাকে সাধাৰণ অৰ্থত অৰ্থনীতি বুলি কোৱা হয়। যদি তোমাক প্ৰশ্ন সোধা হয় যে সাধাৰণ অৰ্থত অৰ্থবিজ্ঞান বুলিলে কি বুজা, তেতিয়াহ'লে তুমি ক'ব লাগিব কি যে সমাজৰ অৰ্থনীতিৰ বিষয়ে যিটো বিষয়ত আলোচনা কৰা হয় তাকে অৰ্থনীতি বিজ্ঞান বুলি কোৱা হয়। অৰ্থনীতি বিজ্ঞান শব্দটোক ইংৰাজীত ইকনমিক্স বুলি কোৱা হয় আৰু এই ইকনমিক্স শব্দটো গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা উৎপত্তি হৈছে বুলি পণ্ডিতসকলে মত পোষণ কৰে। গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা ইকনমিক্স শব্দটো সৃষ্টি হৈছে বুলি অৰ্থনীতিবিদসকলে ক'ব খোজে। ঐকনমিয়া শব্দটোৰ অৰ্থ হৈছে, দুটা শব্দ লগ হৈ ঐকনমিয়া শব্দটো আহিছে। ঐকছ আৰু নমছ, এই দুটা শব্দ OIKOS ঐকছ আৰু NOMOS নমছ। ঐকছ আৰু নমছ এই শব্দ দুটাৰ অৰ্থ হৈছে, ঐকছ মানে পৰিয়াল আৰু নমছ মানে হৈছে নিয়ম। অৰ্থাৎ অৰ্থবিজ্ঞান হৈছে পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা হৈছে। তো অৰ্থবিজ্ঞান শব্দটোৰ পৰিয়াল মানে সমাজ, পৰিয়ালৰ যেতিয়া সমাজ পাতি বাস কৰে, মানুহ সমাজপ্ৰিয় জীৱ, সেইকাৰণে সমাজৰ অৰ্থনীতিৰ দিশটো য'ত আলোচনা কৰা হয় তাকেই কি বুলি কোৱা হৈছে, সমাজ বিজ্ঞান বুলি কোৱা হৈছে। যদিও সাধাৰণ অৰ্থত ইয়াকে সমাজ বিজ্ঞান বুলি কোৱা হৈছে, তথাপিও অৰ্থনীতিবিদসকলে, বিভিন্নজন অৰ্থনীতিবিদে অৰ্থবিজ্ঞান সম্পৰ্কে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে বা তেওঁলোকে ব্যক্তিগত হিচাপে সমাজ বিজ্ঞান কাক বোলে তাৰ বিভিন্ন অৰ্থ তেওঁলোকৰ নিজস্ব দৃষ্টিকোণৰ পৰা
দাঙি ধৰিছে। কিন্তু আটাইতকৈ দৰকাৰী কথাটো হ'ল যে সমাজ বিজ্ঞান হৈছে এটা গতিশীল বিষয়, যাক ইংৰাজীত কি বুলি কোৱা হয়, এটা মানে সদায় একে নাথাকে যিটো বিষয়, অৰ্থাৎ সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিষয়টোৰো পৰিৱৰ্তন হৈ আহে, তাক গতিশীল বিষয় বুলি কোৱা হয়। আৰু এই গতিশীল বিষয়টো আজি যিটো অৱধাৰণা তাত প্ৰযোজ্য হৈ থাকে আৰু কেইবছৰমান পিছত তাৰ অৱধাৰণাটো সলনি হয়। কিন্তু যিটো সময়ত এই প্ৰখ্যাত অৰ্থনীতিবিদসকলে অৰ্থনীতি বিজ্ঞান কাক বোলে তাৰ সূত্ৰ আগবঢ়াইছিল, সেই সময়ত তেওঁলোকে যি ধৰণৰ পৰিৱেশৰ ওপৰত ভিত্তি কৰি সেই ধাৰণা দিছিল, আজি হয়তো সেই পৰিৱেশটো নাই। আজিৰ অৰ্থনীতিবিদসকলে আকৌ অৰ্থনীতি বিজ্ঞান সম্পৰ্কে বেলেগ ধাৰণা আগবঢ়াব। যিয়ে নহওক, এটা গতিশীল বিষয় বা এটা চলমান বিষয় এটা আলোচনা কৰিবলৈ তো আমি তাৰ প্ৰয়োজনীয়তা, অৰ্থাৎ আমি কিয় অৰ্থবিজ্ঞান অধ্যয়ন কৰিব লাগে বা অৰ্থবিজ্ঞান আমি কিয় জনাটো দৰকাৰ, এখন দেশৰ নাগৰিকে অৰ্থনীতি বিষয়টো কিয় পঢ়িব লাগে, সেই সম্পৰ্কত কিছু কথা আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা। তোমালোকে দেখিছা যে যেতিয়া আমি এটা বিষয় কিয় পঢ়িব লাগে বা বিষয়টোৰ যিটো প্ৰয়োজনীয়তা, ক'ত আমাৰ দৰকাৰ হ'ব, সেই বিষয়টো যদি আমি নাজানো, তেতিয়াহ'লে বিষয়টোৰ প্ৰতি আমাৰ আগ্ৰহ নাথাকে বা আগ্ৰহ কমি যায়। কিন্তু অৰ্থনীতি হৈছে এনেকুৱা এটা বিষয় যে সমাজৰ প্ৰতিজন ব্যক্তিয়ে ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। ব্যক্তিসকলে দৈনন্দিন যি কাম কাজ কৰে, সেই দৈনন্দিন কাম কাজৰ মাজত অৰ্থনীতিৰ বিষয়টো এনেকৈ সোমাই আছে যে তাক আঁতৰোৱা কঠিন বা আঁতৰাব নোৱাৰি। তুমি যি ক্ষেত্ৰতে নোচোৱা কিয়, তুমি ধৰ্মীয় কাম কাজৰ ক্ষেত্ৰতেই চোৱা, ৰাজনীতিৰ ক্ষেত্ৰতেই চোৱা, ভৌগোলিক ক্ষেত্ৰতেই চোৱা বা অন্যান্য তুমি সামাজিক ক্ষেত্ৰতেই চোৱা, যি ক্ষেত্ৰতে নোচোৱা কিয়, সকলোৰে লগত কি জড়িত হৈ আছে, অৰ্থনীতিৰ বিষয়টো জড়িত হৈ আছে। শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে অৰ্থনীতিৰ বিষয়টো জড়িত হৈ আছে। আৰু সেইকাৰণে অৰ্থনীতি বিজ্ঞান বা অৰ্থনীতি বিষয়টো প্ৰতিজন নাগৰিকে তাৰ সাধাৰণ যিখিনি তত্ত্ব, সেই তত্ত্বটো জনাটো অতীৱ প্ৰয়োজন। আমাৰ নৱম শ্ৰেণীত যিখন অৰ্থনীতি বিজ্ঞান দিছে, এই অৰ্থনীতি বিজ্ঞানৰ এখন সৰু এটা সাধাৰণ বা প্ৰাথমিক জ্ঞান তোমালোকক দিবলৈহে এই পুথিখনত চেষ্টা কৰা হৈছে। আচলতে অৰ্থনীতি বিষয়টো এটা বিশাল বিষয়। ইয়াৰ পিছত যেতিয়া কলেজ বা অন্যান্য ওপৰ শ্ৰেণীৰ স্নাতক মহললৈ যাবা, তোমালোকে অৰ্থনীতি সম্বন্ধে তেতিয়া বিভিন্ন ধৰণৰ বিশাল এটা বিষয় আলোচনা কৰিব পাৰিবা বা অধ্যয়ন কৰিব পাৰিবা। তেতিয়া তোমালোকে অৰ্থনীতি বিষয়ত যদি আগ্ৰহ থাকে, তেতিয়াহ'লে সেই সময়ত বিতংকৈ বা বিশালকৈ আলোচনা কৰিব পাৰিবা। এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ অৰ্থনীতি বিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা। এই প্ৰয়োজনীয়তাক আমি কেইটামান পইণ্টছত ভাগ কৰি লৈছোঁ, কাৰণ ইমান বেছি ইয়াৰ প্ৰয়োজনীয়তা আছে যে সেই প্ৰয়োজনীয়তাবোৰ সকলোবোৰ একেলগে আলোচনা কৰা সম্ভৱ নহয়। আৰু সেইকাৰণে ইয়াত আমি প্ৰধান কেইটামান বিষয় বাছি লৈছোঁ অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা। ইয়াৰে প্ৰথমটো হৈছে চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে জানিবলৈ অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। তো ইয়াত ৰাজহ মানে কি কোৱা হৈছে, যাক ইংৰাজীত টেক্স বুলি কয় বা কৰ বুলি কয়। তো এখন চৰকাৰে যিবিলাক অৰ্থনৈতিক কাম কাজ কৰে বা উন্নয়নৰ যিবিলাক কাম কাজ কৰে, তেওঁলোকে সেইবোৰ কৰিবলৈ টকা পইচা ক'ত পায় বা তেওঁলোকৰ টকা পইচা ক'ৰ পৰা আহে। তো নিৰ্ধাৰিতভাৱে তাৰ উত্তৰ হিচাপে আমি ক'ব লাগিব যে জনসাধাৰণে দিয়া কৰ কাটল, ৰাজহ আৰু দেশখনৰ যি প্ৰাকৃতিক সম্পদৰাজি আছে, সেই সম্পদৰাজিৰ পৰা যি ধৰণৰ উৎপাদন হয়, তাৰ পৰাই কি কৰে, তেওঁলোকে সেই টকা পইচা তেওঁলোকৰ হাতলৈ আহে। তেতিয়াহ'লে চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, ৰাজহ সংগ্ৰহ কৰা নীতি কি? তো এই ক্ষেত্ৰত আমি ক'ব লাগিব দুটা বস্তু। কিছুদিন আগলৈকে ভেট বুলি এটা ব্যৱস্থা আমাৰ দেশত প্ৰচলিত হৈ আছিল, যাক ভেলু এডেড টেক্স বুলি কোৱা হৈছিল।
বা মূল্য সংযোজিত কৰ বুলি কোৱা হৈছিল। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে 2-3 বছৰমান আগতে কি কৰিলে, সেই ব্যৱস্থাটো আঁতৰাই এটা নতুন ব্যৱস্থা স্থাপন কৰিলে, যাক GST বুলি কোৱা হয়। GST শব্দটোৰ সম্পূৰ্ণ অৰ্থ হৈছে গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স, অৰ্থাৎ সামগ্ৰী আৰু সেৱা কৰ। গুডছ মানে হৈছে সামগ্ৰী আৰু ছাৰ্ভিচ মানে হৈছে সেৱা। এই সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰে বৰ্তমান আমাৰ ৰাষ্ট্ৰখনত বা আমাৰ দেশখনত চৰকাৰে কি কৰে, জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰে। ইয়াত কি কৰা হৈছে, তোমালোকে জানা যে আমাৰ দেশখনৰ যিটো অৰ্থনৈতিক ব্যৱস্থা, এই অৰ্থনৈতিক ব্যৱস্থাটোক মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয় বা মিক্সড ইকনমি বুলি কোৱা হয়। তো এইখিনিতে প্ৰশ্ন হৈছে, মিশ্ৰ অৰ্থনীতিনো কি? মিশ্ৰ অৰ্থনীতি হৈছে তেনেকুৱা অৰ্থনীতি যি অৰ্থনীতিত ব্যক্তিগত আৰু ৰাজহুৱা, অৰ্থাৎ প্ৰাইভেট আৰু পাব্লিক, এই দুয়োটা খণ্ডৰেই অন্তৰ্ভুক্তি থাকে বা তাৰে দুয়োটা খণ্ডৰে গুৰুত্ব থাকে। তাকেই কি বুলি কোৱা হয়, মিক্সড ইকনমি বুলি কোৱা হয় বা মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয়। এই মিশ্ৰ অৰ্থনীতিৰ দেশখনত আমাৰ পাব্লিকক নিজাববীয়াকৈ ব্যক্তিগতভাৱে উপাৰ্জনৰ সুবিধাও কৰিও দিয়া হয়, কিন্তু এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকে সেইটো কৰিবলৈ দিয়া হয়। আৰু সেই সীমা পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে চৰকাৰক টেক্স দিব লাগে। তোমালোকে জানা, চৰকাৰী চাকৰিয়ালবিলাকে এটা নিৰ্দিষ্ট পৰিমাণৰ যদি বছৰেকত ইনকাম হয়, সেই বছৰেকত ইনকামটোৰ নিৰ্দিষ্ট পৰিমাণ পাৰ হৈ যোৱাৰ পিছত তেতিয়াহ'লে বাকীখিনিত তেওঁলোকে টেক্স ভৰিবলগীয়া হয় বা কৰ দিবলগীয়া হয়। তো এনে সৰ্বসাধাৰণ কিছুদিন আগলৈকে 2 লাখ টকা আছিল। 2 লাখ টকা বছৰেকত যিসকলে উপাৰ্জন কৰে বা তাতকৈ অধিক উপাৰ্জন কৰা সকলে চৰকাৰক কৰ দিবলগীয়া হয়। সময়ে সময়ে অৱশ্যে চৰকাৰে এই সীমাটো সলনি কৰি থাকে। কিমান কৰে সেই চৰকাৰখনে নিৰ্দিষ্ট সময়ত এইটো কৰি লয়। গতিকে আমি এক কথাত ক'ব গ'লে চৰকাৰে ৰাজহ সংগ্ৰহ কৰা দুটাই উপায় আছে। এটা হৈছে জনসাধাৰণৰ পৰা কৰ কাটল সংগ্ৰহ কৰা, আৰু আনটো হৈছে দেশখনৰ প্ৰাকৃতিক সম্পদৰ পৰা উপাৰ্জন কৰা। এই বিষয়ে জানিবলৈ আমি অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজন। এতিয়া আহিছোঁ আমি দ্বিতীয় বিষয়টোলৈ। দ্বিতীয় বিষয়টো হৈছে যে এই সংগ্ৰহিত ৰাজহৰ ব্যয় কি নীতিত কৰা হয়, অৰ্থাৎ কি নীতিৰে এই সংগৃহীত ৰাজহৰ ব্যয় কৰা হয় আৰু ইয়াৰ উচিত ব্যৱহাৰ হয়নে, এই দুটা প্ৰশ্ন লৈ আহিছে। এই কথাখিনি জানিবলৈ আমি কি কৰিব লাগিব, অৰ্থবিজ্ঞান অধ্যয়ন কৰিব লাগিব। তো ইয়াত আমাৰ দুটা কথা আছে। এটা হ'ল কি, প্ৰতি বছৰে আমাৰ যিটো বিত্তীয় বৰ্ষ, এই বিত্তীয় বৰ্ষটো আমাৰ 1 এপ্ৰিলত আৰম্ভ হয় আৰু 31 মাৰ্চলৈকে চলে। অৰ্থাৎ এটা বিত্তীয় বৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে চলে। আৰু এই নিৰ্দিষ্ট বিত্তীয় বৰ্ষটোত কোন শিতানত কিমান টকা খৰচ কৰা হ'ব, চৰকাৰে তাক বাজেট হিচাপে ঘোষণা কৰে। আৰু যেতিয়া চৰকাৰে বিধানসভাত, আমাৰ ৰাজ্য চৰকাৰবিলাকৰ কথা কৈছোঁ, বিধানসভাত কেন্দ্ৰীয় চৰকাৰেও তেওঁলোকৰ লোকসভা বা ৰাজ্যসভাত কৰে, সদনত কৰে। গতিকে আমাৰ অসমে কি কৰে, অসম বিধানসভাত এই বিভিন্ন বিষয়ত কোন বিষয়ত, শিক্ষা বিষয়ত, স্বাস্থ্য বিষয়ত বা অন্যান্য বিষয়বিলাকত কিমান পৰিমাণৰ ধন খৰচ কৰা হ'ব, এইটো বাজেট আকাৰে তাত তেওঁলোকে দাখিল কৰে। আৰু তাত বিৰোধী দলৰ সদস্যসকলো থাকে আৰু চৰকাৰৰ সদস্যসকলো থাকে বা শাসকীয় দলৰ বিধায়কসকলো থাকে, আৰু সকলোৱে মিলি বিভিন্ন মন্তব্য প্ৰকাশ কৰাৰ শেষত, সকলোৱে বিভিন্ন যুক্তিৰে আলোচনাৰ শেষত সেই বাজেটখন সদনত গৃহীত হয়। আৰু গৃহীত হ'লে সেই বছৰটোত সেইমতেই টকা তেওঁলোকে ব্যয় কৰে। এই ব্যয় নীতিটো আৰু এই ব্যয় কৰা টকাবিলাকৰ উচিত ব্যৱহাৰ হয় নে নহয়, সেইটো চাবলৈ চৰকাৰৰ কি আছে, প্ৰতিনিধিসকল, ৰাইজৰ প্ৰতিনিধিসকল, MLA, MP, পঞ্চায়তৰ সদস্য, এইসকলে এই উচিত ব্যৱহাৰটো তেওঁলোকে চায়। গতিকে এই কথাখিনি জানিবলৈও আমাৰ অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। এইবাৰ আমি লৈছোঁ যে অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ আন এটা বিষয়, সেইটো হৈছে কি, গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফহিয়াই চাবলৈ। এইখিনিতে আমি জানিব লাগিব তেতিয়াহ'লে দৰিদ্ৰতানো কি, বা দৰিদ্ৰতা কাক বোলে, কোনবিলাক লোকক দৰিদ্ৰ বুলি
কোৱা হয়। অৰ্থনীতিৰ ভাষাত দৰিদ্ৰতা মানে হৈছে কি, যিসকল লোকে তেওঁলোকৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ ব্যৰ্থ হয় তেওঁলোককে দৰিদ্ৰ বুলি কোৱা হয়। আমাৰ ভাষাত কোৱা হয় যে যিসকল লোকে দুবেলা দুসাঁজ পেট ভৰাই খাবলৈ উপাৰ্জন কৰিব নোৱাৰে সেই সকলোকে দৰিদ্ৰ বুলি কোৱা হয়। কিন্তু এই ক্ষেত্ৰত পৰিকল্পনা আয়োগে এটা সূত্ৰ আগবঢ়াইছে যে গাঁও অঞ্চলৰ লোক আৰু চহৰ অঞ্চলৰ লোকসকলে এটা নিৰ্দিষ্ট কেলৰি পৰিমাণৰ, অৰ্থাৎ খাদ্যৰ এককটো হৈছে কেলৰি, নিৰ্দিষ্ট কেলৰি পৰিমাণৰ খাদ্য যদি তেওঁলোকে গ্ৰহণ কৰাৰ সমৰ্থৰে উপাৰ্জন কৰিবলৈ সমৰ্থ হয় তেওঁলোকক দৰিদ্ৰ, আৰু তাতকৈ যিসকলে এইটো কৰিব নোৱাৰাসকলক দৰিদ্ৰ, আৰু যিসকলে এইটো কৰিব পাৰে তেওঁলোকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ ব্যক্তি বুলি কোৱা হয়। অৱশ্যে ইয়াৰ পিছত আমাৰ এটা পাঠত দৰিদ্ৰতা সম্পৰ্কে বিতং আলোচনা আছে, তাত তোমালোকক মই বিতংকৈ আলোচনা কৰিম। ইয়াত থুলমূলকৈ তোমালোকে জনাটো দৰকাৰ হ'ল কি যে দৰিদ্ৰতা মানে হৈছে মানুহ এজনৰ যিখিনি মৌলিক প্ৰয়োজন, আমি খাদ্য, সাজপাৰ আৰু বাসস্থান এই তিনিটাকে মৌলিক প্ৰয়োজনৰ ভিতৰত ধৰা হয়। এইখিনি পূৰণ কৰিবলৈ যিসকল সমৰ্থ নহয় তেওঁলোককে দৰিদ্ৰ বুলি কোৱা হয়। তেতিয়া প্ৰশ্ন হ'ল এই দৰিদ্ৰতাৰ কাৰণ কি? কি কাৰণত এখন দেশৰ মানুহবিলাক দুখীয়া হৈ থাকে? তেতিয়াহ'লে আমাৰ স্পষ্টকৈ এটাই কথা মনলৈ আহে যে মানুহসকলৰ উপাৰ্জন কম হোৱাৰ কাৰণে তেওঁলোক দৰিদ্ৰ হৈ থাকে। তেতিয়াহ'লে আমি আৰু অলপ আগলৈ যাব লাগিব। কিয় উপাৰ্জন কম? মানুহবিলাকৰ উপাৰ্জন কম হোৱাৰ দুটা কাৰণ থাকিব পাৰে, যে দেশখনত সংস্থাপনহীনতা, তেওঁলোকে চাকৰি পোৱা নাই, শিক্ষিত হৈছে অথচ চাকৰি পোৱা নাই, তাৰ কাৰণে তেওঁলোকৰ উপাৰ্জন কম হ'ব পাৰে, বা দেশখনত যি ধৰণৰ স্কিল লেবাৰ বা দক্ষ শ্ৰমিকৰ প্ৰয়োজন সেই দক্ষ শ্ৰমিক আমাৰ শিক্ষা ব্যৱস্থাই সৃষ্টি কৰিব পৰা নাই, যাৰ কাৰণে মানুহ থকা স্বত্তেও, কাম থকা স্বত্তেও কিন্তু মানুহক আমি সেই কামত ব্যৱহাৰ কৰিব পৰা নাই। ইও এটা খুব বিতং বা বহল বিষয়। এই বিষয়টো আমি বিতংকৈ পিছত আলোচনা কৰিম। এতিয়া দৰিদ্ৰতাৰ কাৰণ মানে হৈছে সংস্থাপনহীনতা। আমাৰ দেশত কেইবাটাও ক্ষেত্ৰ আছে, উদ্যোগ ক্ষেত্ৰ আছে, কৃষি ক্ষেত্ৰ আছে, কৃষি ক্ষেত্ৰ আছে আৰু সেৱা ক্ষেত্ৰ আছে। এই তিনিওটা ক্ষেত্ৰতে মানুহক সংস্থাপন দি নিবনুৱা সমস্যা সমাধান কৰিবলৈকে চৰকাৰ এতিয়াও সমৰ্থ হোৱা নাই, যাৰ কাৰণে আমাৰ দেশৰ উপাৰ্জন কম, আৰু কম উপাৰ্জন হোৱাৰ কাৰণে আমাৰ দেশখন এতিয়াও দুখীয়া হৈ আছে। এতিয়া আমি আন এটা কাৰণ ল'ব খুজিছো যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণ কি? অত্যাৱশ্যকীয় সামগ্ৰী বুলি ক'লে আমি দৈনন্দিনভাৱে যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ, আমাৰ যি ৰেচন, চাউল, দাইল, আটা, চেনি, এইবিলাককে অত্যাৱশ্যকীয় সামগ্ৰীত ধৰা হয়। তাৰোপৰি ঔষধ, তেল, এইবিলাকো এতিয়া লাহে লাহে অত্যাৱশ্যকীয় সামগ্ৰীলৈ পৰ্যবেক্ষিত হৈছে। চৰকাৰৰ যি ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট আছে বা খাদ্য আৰু অসামৰিক যোগান বিভাগ আছে, এই বিভাগে কিছুমান সামগ্ৰীক তালিকাভুক্ত কৰিছে, আৰু সেই তালিকাভুক্ত সামগ্ৰীবোৰকে অত্যাৱশ্যকীয় সামগ্ৰী বুলি চিহ্নিত কৰা হৈছে। সেইবিলাকতকৈ প্ৰধানকৈ খাদ্য সামগ্ৰী, ঔষধ, এইবোৰকে কি বুলি কোৱা হৈছে? অত্যাৱশ্যকীয় সামগ্ৰীৰ অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া প্ৰশ্নটো হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কিয় হয়? মূল্য বৃদ্ধিৰ কাৰণ কি? যদি আমি এটা অৰ্থনীতিৰ সাধাৰণ সূত্ৰলৈ চাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে যদি চাহিদাতকৈ যোগান কম হয় তেতিয়াহ'লে মূল্য বৃদ্ধি হয়, আৰু চাহিদাতকৈ যদি যোগান বেছি হয় তেতিয়াহ'লে মূল্য হ্ৰাস পায় বা মূল্য কমি যায়। এইটো হ'ল সাধাৰণ অৰ্থত। অৰ্থাৎ আমাৰ যি জনসংখ্যাৰ বিস্ফোৰণ, অত্যাধিক পৰিমাণে জনসংখ্যা বৃদ্ধি হৈছে, আৰু ভাৰতবৰ্ষ এতিয়া পৃথিৱীৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰত পৰিণত হৈছে। এই জনসংখ্যা বৃদ্ধিৰ ফলত মানুহৰ যিটো প্ৰয়োজন বা মানুহৰ যিটো ডিমাণ্ড, সেই ডিমাণ্ডটো দিনে দিনে বাঢ়ি গৈছে। কিন্তু সেই একে অনুপাতে আমাৰ উদ্যোগ বাঢ়া নাই, বা কৃষি ক্ষেত্ৰ বাঢ়া নাই, বা আমাৰ উৎপাদন বৃদ্ধি হোৱা
নাই। যিহেতু জনসংখ্যা বৃদ্ধিৰ অনুপাতে বা মানুহে বিচৰা যিটো অভাৱ, সেই অভাৱটোৰ অনুপাতে আমাৰ উৎপাদন বৃদ্ধি হোৱা নাই। গতিকে নিশ্চিতভাৱে আমাৰ কি হৈছে, মূল্য বৃদ্ধি হৈছে বা মূল্য বৃদ্ধি হোৱাটো অৱধাৰিত হ'বই। গতিকে এই মূল্য বৃদ্ধিৰ কাৰণ, সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণ, ইয়াৰ উপৰিও কেইবাটাও মূল্য বৃদ্ধিৰ কাৰণ আছে। এটা বিশাল বিষয়, এই সম্পৰ্কে আমি পিছত আৰু বিতংকৈ সুবিধা পালে আলোচনা কৰিম। এতিয়া সদ্যহতে আমি কৈছো যে মানুহৰ প্ৰয়োজন অনুপাতে উৎপাদন বৃদ্ধি নোহোৱাৰ ফলস্বৰূপে কি হৈছে, মূল্য বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। এইবাৰ আমি পঞ্চমটো বিষয় লৈছো। অৰ্থনীতি অধ্যয়নৰ প্ৰয়োজনীয়তাৰ পঞ্চমটো বিষয় লৈছো। পঞ্চমটো বিষয় হৈছে বিশ্বায়ন বা গোলকীকৰণ, যাক ইংৰাজীত গ্লবেলাইজেশ্যন বুলি কোৱা হয়। তো বিশ্বায়ন বুলিলে কি বুজা বা গোলকীকৰণ বুলিলে কি বুজা বুলি যদি তোমালোকক সোধা হয়, তেতিয়াহ'লে তোমালোকে ক'ব লাগিব যে দেশ এখনৰ অৰ্থনীতিকে ধৰি অন্যান্য দিশসমূহ যদি বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসকলৰ লগত সংগতি ৰাখি আগবঢ়াই লৈ যোৱা হয়, ইয়াকে গোলকীকৰণ বা বিশ্বায়ন বুলি কোৱা হয়। মই আৰু এবাৰ কৈ দিছো যে দেশ এখনৰ অৰ্থনীতিকে ধৰি অন্যান্য দিশসমূহ যদি বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত সংগতি ৰাখি বা সংহতিৰে মিলাপ্ৰীতিৰে আগবঢ়াই লৈ যোৱা হয়, ইয়াকে বিশ্বায়ন বা গোলকীকৰণ বুলি কোৱা হয়। এতিয়া বিশ্বায়ন বা গোলকীকৰণটো সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিয়পি পৰিছে বা বিভিন্ন ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে চোৱা হয়। তাত গ্লবেল ৱাৰ্মিং, যিটো বিশ্বৰ যিটো গ্লবেল ৱাৰ্মিং বুলি যাক কোৱা হয়, বিশ্বৰ যিটো পৰিৱেশীয় অৰ্থনীতি দি প্ৰভাৱ পেলাইছে। তাৰপিছত ইকনমিক গ্লবেলাইজেশ্যন বুলি যাক কোৱা হৈছে, অৰ্থনীতিৰ গোলকীকৰণটো বেলেগ। আকৌ যিটো জিঅ'গ্ৰাফিকেল গ্লবেলাইজেশ্যন সেইটো বেলেগ, পলিটিকেল গ্লবেলাইজেশ্যনটো বেলেগ, ছ'চিয়েল গ্লবেলাইজেশ্যনটো বেলেগ, কালচাৰেল গ্লবেলাইজেশ্যনটো বেলেগ। সকলো দিশতে ইয়াৰ প্ৰভাৱ পৰিছে। অৰ্থনীতিৰ ক্ষেত্ৰতো পৰিছে, সংস্কৃতিৰ ক্ষেত্ৰতো পৰিছে, ৰাজনীতিৰ ক্ষেত্ৰতো পৰিছে। অৰ্থাৎ আমাৰ অন্যান্য বিশ্বৰ ৰাষ্ট্ৰসমূহেনো ৰাজনীতিৰ ক্ষেত্ৰত কি কৰি আছে আৰু আমাৰ দেশখনতনো ৰাজনীতিৰ ক্ষেত্ৰত কি কৰি থকা হৈছে, ইয়াৰ এটা সংহতি স্থাপনেই হৈছে পলিটিকেল গ্লবেলাইজেশ্যন। আমাৰ ৰাষ্ট্ৰখনে অৰ্থনীতিৰ ক্ষেত্ৰত আমি কি ধৰণৰ নীতি গ্ৰহণ কৰিছো আৰু বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহে অৰ্থনীতিৰ ক্ষেত্ৰত কি নীতি গ্ৰহণ কৰিছে, ইয়াৰ লগত এটা মিল ৰাখি এটা সমিলমিলেৰে আগবাঢ়ি যোৱাটোকে অৰ্থনীতিৰ গোলকীকৰণ বুলি কোৱা হয়। আৰু সেইকাৰণে আমি বিশ্বায়ন বা গোলকীকৰণ কাক বুলি কওঁতে উত্তৰ দিছো যে অৰ্থনীতিকে ধৰি সকলো দিশতে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ লগত আমাৰ ৰাষ্ট্ৰখনে সংহতিৰে বা সমিলমিলেৰে আগবাঢ়ি যোৱাটোকে গোলকীকৰণ বুলি কোৱা হৈছে। আৰু এই গোলকীকৰণৰ বিষয়ে জানিবলৈও আমি অৰ্থনীতি অধ্যয়নৰ অতীৱ প্ৰয়োজনীয়তা আছে। এতিয়া আমি আনটো বিষয় লৈছো যে গোলকীকৰণটো হ'বই, এই অৱধাৰিত। কোনো অকলে এই পৃথিৱীত এখন ৰাষ্ট্ৰই অকলে জীয়াই থাকিব নোৱাৰে বা তেওঁলোকৰ অকলশৰীয়া নীতিৰে জীয়াই থাকিব নোৱাৰে। অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত সহায় আগবঢ়াবই লাগিব, নিজেও সহায় কৰিব লাগিব, আনৰো সহায় গ্ৰহণ কৰিব লাগিব। তোমালোকে দেখিছা এই কৰোণাৰ সময়ছোৱাত ভাৰতবৰ্ষই কিছুমান ৰাষ্ট্ৰক সহায় কৰিছে ভেকচিন দি, কিন্তু আন ৰাষ্ট্ৰসমূহে আকৌ ভাৰতবৰ্ষক সহায় কৰিছে। তো এনেকে সহায় আৰু সহযোগিতাৰ ভিত্তিতেই এখন বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহ আগবাঢ়ি গৈছে। কিন্তু এই গোলকীকৰণে আকৌ কিছু প্ৰভাৱ পেলাইছে। সেই প্ৰভাৱবিলাকক দুই ধৰণে ভাগ কৰা হৈছে, সুফল আৰু কুফল। গোলকীকৰণৰ ফলত কিছুমান সুফল হৈছে বা কিছুমান লাভ হৈছে, আনফালে কিছুমান কুফলো দেখা গৈছে। তো কুফল বুলি ক'লে যদি ধৰা আমাৰ ভাৰতবৰ্ষত যিসকল থলুৱা উৎপাদনকাৰী আছে, সেই উৎপাদনকাৰীসকলে যি ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিছে আৰু তাৰ যিটো বজাৰ মূল্য, কিন্তু আমাৰ কাষতে থকা অন্যান্য ৰাষ্ট্ৰসমূহ, জাপান বা অন্যান্য ৰাষ্ট্ৰই, চীন বা জাপান,
আমি গোলকীকৰণৰ সুফল আৰু কুফলৰ কথা কৈ আছিলো যে থলুৱা উৎপাদনকাৰীসকলে ভাৰতবৰ্ষৰ যি ধৰণৰ বস্তু প্ৰস্তুত কৰিছে কিন্তু কাষৰে চীন নাইবা যি জাপান সেই জাপানৰ কিন্তু সিহঁতৰ যিটো কাৰিকৰী কৌশল সেইটো অতি উন্নত আৰু তেওঁলোকে কম মূল্যত কিছু সামগ্ৰী বিশ্বলৈ উলিয়াই দিছে গোটেই বিশ্বত তেওঁলোকৰ বজাৰ স্থাপন কৰিছে তেতিয়া কি হৈছে আমাৰ থলুৱা যিখিনি উৎপাদনকাৰী আছিল সেই উৎপাদনকাৰীখিনিয়ে যিহেতু ইমান কম মূল্যত তেওঁলোকে বস্তুটো বিক্ৰী কৰিব নোৱাৰে তেওঁলোকৰ গোটেই বিশ্বৰ অৰ্থনীতিৰ লগত যেতিয়া প্ৰতিযোগিতা কৰিবলৈ গৈছে এই প্ৰতিযোগিতাৰ মনোভাৱটো অত্যন্ত বৃদ্ধি হৈছে আৰু তাৰ ফলস্বৰূপে কিছুমান তেওঁলোকৰ থলুৱা উৎপাদনকাৰী মৃত্যু হৈছে বা তেওঁলোকে সেই অৰ্থনৈতিক কাৰ্য চলাই যাব পৰা নাই এইবোৰ হ'ল কুফল এনেকুৱা বহুত কুফল আছে আৰু বহুত সুফলো আছে সেই সুফলসমূহ জনসাধাৰণে ভোগ কৰিছে যে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰই কম পইচাতে উৎপাদন কৰা সামগ্ৰীসমূহ আমাৰ ভাৰতবৰ্ষই আমাৰ নিজৰ দেশত এই বিশ্বায়নৰ ফলস্বৰূপে লাভ কৰিবলৈ সক্ষম হৈছে এনেকৈ সুফল আৰু কুফলৰ বিষয়ে জানিবলৈও আমি অৰ্থনীতি অধ্যয়নৰ প্ৰয়োজন আছে এতিয়া আমি আন এটা বিষয় লৈছো অৰ্থনৈতিক বিকাশ কি অৰ্থনৈতিক বিকাশৰ বিষয়ে জানিবলৈ আমি প্ৰথমতে জানিব লাগিব যে দেশখনৰ জাতীয় আয় বা ৰাষ্ট্ৰীয় আয় কাক বোলে আমি উত্তৰত কম যে এখন ৰাষ্ট্ৰৰ সকলো দিশৰ পৰা অহা উপাৰ্জনৰ অৰ্থনৈতিক মূল্যকে ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় বুলি কোৱা হয় যাক ইংৰাজীত নেশ্যনেল ইনকাম বুলি কোৱা হয় সকলো ক্ষেত্ৰ মানে ইয়াতে কি বুজা হৈছে কৃষি ক্ষেত্ৰ উদ্যোগ ক্ষেত্ৰ আৰু সেৱা ক্ষেত্ৰ প্ৰধানকৈ এই তিনিটা ক্ষেত্ৰ বাছি লোৱা হৈছে আৰু এই সকলো দিশৰ পৰাই অহা উপাৰ্জনৰ সৰ্বমুঠ অৰ্থনৈতিক মূল্যকে ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় এতিয়া অৰ্থনৈতিক বিকাশ বুলিলে কি কোৱা হয় যে এখন দেশৰ যদি ৰাষ্ট্ৰীয় আয় বেছি হয় ৰাষ্ট্ৰীয় আয় যদি বেছি হয় সেইখন দেশৰ বিকাশ বেছিকৈ হোৱা বুলি কোৱা হয় অৱশ্যে বিকাশ আৰু উন্নয়নৰ মাজত পাৰ্থক্য আছে যে এখন ৰাষ্ট্ৰত বিকাশ হলেই তাক উন্নয়ন হোৱা বুলি ক'ব পৰা নাযায় উন্নয়ন নহবও পাৰে গতিকে অৰ্থনৈতিক বিকাশৰ বিষয়ে জানিবলৈ আমি কিহৰ প্ৰয়োজন হ'ব অৰ্থনীতি অধ্যয়নৰ প্ৰয়োজন হ'ব এতিয়া অৰ্থনীতি অধ্যয়নৰ যিটো শেষৰ যিটো ভাগ সেই ভাগটো আমি লৈছো পৰিৱেশীয় অৰ্থনীতি কি জানিবলৈ তোমালোকে জানাই কেইদিনমান আগে আমাৰ কি গৈছে বিশ্ব পৰিৱেশ দিৱস আমি উদযাপন কৰিছো বৃক্ষৰোপণ বা অন্যান্য কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে বৰ্তমান গোটেই পৃথিৱীতে যি অক্সিজেনৰ নাটনিয়ে দেখা দিছে যে বৃক্ষ বা গছ বা উদ্ভিদৰ পৰিমাণ দ্ৰুতভাৱে কমি গৈছে জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে বিভিন্ন কাৰণত নগৰীকৰণ বা অন্যান্য কাৰণত কল কাৰখানা উদ্যোগ স্থাপনৰ কাৰণে যি বৃক্ষ ধ্বংস কৰা হৈছে বা গছ কাটা হৈছে এই কাটাৰ ফলত যিটো পৰিৱেশীয় অৰ্থনীতি সেই পৰিৱেশীয় অৰ্থনীতিটোৰ সমস্যাৰ সৃষ্টি হৈছে পৰিৱেশীয় অৰ্থনীতি কি বুলি যদি তোমাক সোধা হয় তেতিয়াহ'লে উত্তৰ হ'ব যে যি অৰ্থনীতিয়ে পৰিৱেশৰ প্ৰতি থকা ভাবুকিসমূহক ধ্বংস কৰিবলৈ চেষ্টা কৰে সেই অৰ্থনীতিকে কি বুলি কোৱা হয় পৰিৱেশীয় অৰ্থনীতি বুলি কোৱা হয় আৰু এই পৰিৱেশীয় অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি বৰ্তমান গোটেই পৃথিৱীতে এটা অৱধাৰণা সৃষ্টি হৈছে যাক ইংৰাজীত সাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কোৱা হয় বা যাক বহনক্ষম উন্নয়ন বুলি কোৱা হয় তো সাষ্টেইনেবল ডেভেলপমেণ্ট কি বা বহনক্ষম উন্নয়ন কি যে যি বৰ্তমানৰ প্ৰজন্মৰ অভাৱসমূহ পূৰণ কৰিবলৈ যাওঁতে যাতে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ যদি আপোচ কৰা নহয় তাকেই সাধাৰণ অৰ্থত বহনক্ষম উন্নয়ন বুলি কোৱা হয় অৰ্থাৎ আজি আমাৰ যিটো প্ৰয়োজন হৈ আছে বা দৰকাৰ হৈ আছে সেই দৰকাৰটো আমি অভাৱটো পূৰণ কৰিবলৈ যাওঁতে ভৱিষ্যত আমাৰ আহিবলগীয়া যি প্ৰজন্ম আছে সেই প্ৰজন্মৰ যাতে অভাৱসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহয় সেইটোকে বহনক্ষম উন্নয়ন বুলি কোৱা হয় এই পৰিৱেশীয় অৰ্থনীতি আৰু বহনক্ষম উন্নয়ন দুয়ো এটা আনটোৰ পৰিপূৰক অৰ্থাৎ আমাৰ বহনক্ষম উন্নয়ন হলেহে পৰিৱেশীয় অৰ্থনীতি বা পৰিৱেশ ৰক্ষা হ'ব বা পৰিৱেশ আমি ৰক্ষা কৰিব পাৰিম গতিকে এইখিনি আছিল
থুলমূলকৈ অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু এই অৰ্থনীতি অধ্যয়নৰ প্ৰয়োজনীয়তাখিনি যি আমি পঢ়িলোঁ তাৰ পৰা আমাৰ কিছু প্ৰশ্ন আছে। এই প্ৰশ্নকেইটা মই মাতি দিছোঁ, তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰখিনি খুব সুন্দৰকৈ লিখিবা। 1 নম্বৰ, সাধাৰণ অৰ্থত অৰ্থবিজ্ঞান কাক বোলে? 1 মাৰ্কছ থাকিব। ইকনমিক্স শব্দটো কোন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি? এইটো 2 নম্বৰ প্ৰশ্নটোত 2 নম্বৰ থাকিব, 2 মাৰ্কছ থাকিব। কুৱেশ্যন নম্বৰ 3, দৰিদ্ৰতা কি বা দৰিদ্ৰতা কাক বোলে? কুৱেশ্যন নম্বৰ 4, মূল্য বৃদ্ধিৰ সাধাৰণ কাৰণ কি? কুৱেশ্যন নম্বৰ 5, বিশ্বায়ন বা গোলকীকৰণ কাক বোলে? কুৱেশ্যন নম্বৰ 6, অৰ্থনৈতিক বিকাশ বুলিলে কি বুজা? কুৱেশ্যন নম্বৰ 7, পৰিৱেশীয় অৰ্থনীতি কি? আৰু কুৱেশ্যন নম্বৰ 8 আছে, অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা তোমাৰ ভাষাত চমুকৈ বৰ্ণনা কৰা। তো ইয়াৰ পিছত আমি দ্বিতীয় খণ্ডটোত তোমালোকক অৰ্থনীতি সম্পৰ্কত বিভিন্ন অৰ্থনীতিবিদসকলে তেওঁলোকৰ নিজস্ব চিন্তাধাৰাৰে কি ধৰণৰ মত পোষণ কৰিছে সেই সম্পৰ্কত আলোচনা কৰিম। আজি যিটো অৰ্থনীতিৰ প্ৰাথমিক ক্লাছ বা প্ৰাইমাৰী ক্লাছ, ইয়াত আমি অৰ্থবিজ্ঞানৰ পৰিচয়, অৰ্থবিজ্ঞান ইকনমিক্স শব্দটোৰ উৎপত্তি আৰু ইয়াৰ অৰ্থ আৰু লগতে অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিলোঁ। আজিলৈকে আটাইকে মৰম জনাই আমাৰ ক্লাছটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। ধন্যবাদ, নমস্কাৰ।